আছিল তেওঁলোকৰ কাৰ্যকাল পূৰ্ণ হোৱাৰ কাৰণে গভৰ্ণৰে পাৱাৰটো এগ্ৰি কৰিছে এইটো 6 শিডিউলৰ পেৰাগ্ৰাফ 16টোত এটা প্ৰভিজন আছে আৰু সেইমতে লৈছে আৰু এই BTC শাসন গভৰ্ণমেণ্টে এজিউম কৰা বা শাসনটো তেওঁৰ হাতলৈ নিয়াৰ ক্ষেত্ৰত অৰ্থাৎ আমি যদি সংক্ষেপতে কওঁ এই যে গভৰ্ণৰ ৰুলছ দিয়াৰ বাবে BPFৰ দুগৰাকী সদস্য অৰ্থাৎ BTC কাউন্সিলৰ ডেপুটি চিফ ভাইচ চেয়াৰমেন আৰু এজন কাৰ্যকৰী সদস্যই এখন ৰিট আবেদন কৰিছে গভৰ্ণৰৰ 27 তাৰিখৰ অৰ্ডাৰটো চেলেঞ্জ কৰি আৰু এই ক্ষেত্ৰত ইতিমধ্যে কোৰ্টে এটা নটিচ ইছ্যু কৰিছে গভৰ্ণমেণ্টলৈকে আৰু আজি ইণ্টাৰিম অৰ্ডাৰৰ শুনানি আছিল গভৰ্ণমেণ্টে এফিডেভিট ফাইল কৰিছে গভৰ্ণৰৰ ফালৰ পৰাও আজি এফিডেভিট ফাইল কৰাৰ কাৰণে সময় বিচাৰিছিল কোৰ্টে সময় এলাউ কৰিছে আৰু কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই এই কেছটোত তেওঁ নিজকে এজন পাৰ্টি ৰেছপণ্ডেণ্ট হোৱাৰ কাৰণে এখন এটা ইণ্টাৰলোকুটৰী এখন এপ্লিকেশ্যন ফাইল কৰিছিল আৰু সেইখনৰো আজি শুনানি হৈছে আৰু কোৰ্টে নৱ কুমাৰ শৰণীয়াক এই কেছত তেওঁৰ বক্তব্য দাঙি ধৰাৰ সুবিধা দিব বুলি কৈছে যদি ক'বলগীয়া হৈছে হয় নৱ কুমাৰ শৰণীয়াই হয় কোৰ্টৰ পিটিশ্যনৰ কেছত ছাপোৰ্ট কৰিব লাগিব নহ'লে গভৰ্ণৰৰ কেছত ছাপোৰ্ট কৰিব এই দুটাৰ ভিতৰত এটা পক্ষ ল'ব লাগিব আৰু আমি নৱ কুমাৰ শৰণীয়াৰ ফালৰ পৰা আমি গভৰ্ণৰৰ যিটো ৰুলছ BTCত ইম্প'জ কৰিছে সেইটোক আমি ছাপোৰ্ট কৰি এই কোৰ্টত ইণ্টাৰভেনাৰ সোমাইছোঁ আৰু এই সম্পৰ্কে অহা পৰহিলৈ অৰ্থাৎ 8 তাৰিখে নেচাৰী অৰ্ডাৰ পাছ কৰিব আজি কোৰ্টে বিশেষ কিবা অৰ্ডাৰ দিছে নেকি আজি কোৰ্টে এইটোৱে দিলে যে আমাৰ এপিয়াৰেঞ্চটো শ্ব' কৰিলে যোৱাকালি যিটো কেছটো মানে ৰিলিজ হৈছিল কাৰণবশতঃ টেকনিকেল ডিফিকাল্টিৰ কাৰণে কালি কেছটো লোৱা নহ'ল আজি আমাৰ এপিয়াৰেঞ্চটো ৰেকৰ্ড কৰিছে আৰু আমাৰ মিষ্ট্ৰেছ বৰুৱালী শুনানি গ্ৰহণ কৰিছে আৰু কোৰ্টে এইটো কৈছে যে আমাকো পাৰ্টি কৰিব নৱ কুমাৰ শৰণীয়াক পাৰ্টি কৰিব আৰু তেওঁৰ হৈ আমি আমাৰ যি গভৰ্ণৰ ৰুলৰ ওপৰত ক'বলৈ বক্তব্য দিব লগা আছে সেইটো আমি তাত বক্তব্য ৰাখিব পাৰিম বা আৰ্গুমেণ্ট কৰিব পাৰিম বুলি কোৰ্টে আজি এছুৰি দিছে আৰু এই সম্পৰ্কে অহা পৰহিলৈহে অৰ্ডাৰটো পাছ কৰিব এজন আপোনাৰ UPPL আমাৰ যিটো এতিয়া নতুন BTCত এটা পলিটিকেল পাৰ্টি আছে তেওঁলোকৰো এজন সদস্যই পিটিশ্যন ফাইল কৰিছিল আৰু সেইখনকো তেওঁলোককো একেধৰণে নৱ কুমাৰ শৰণীয়াৰ নিচিনাই তেওঁলোককো এই কেছৰ ক্ষেত্ৰত সুবিধা দিব বুলি কোৰ্টে আজি যিখিনি আমাৰ কোৰ্টত আৰ্গুমেণ্ট হ'ল সেইখিনি কোৰ্টে আশ্বাস্ত দিছে আৰু এই সম্পৰ্কে একেলগে পৰহি এই সম্পৰ্কে অৰ্ডাৰ পাছ হ'ব আজি অৰ্ডাৰটো পাছ নকৰাৰ কাৰণ কি কোৰ্টে এটা কোৰ্টৰ এই অনাৰেবল কোৰ্টে যিটো কোৰ্টত কেছ হৈছিলে এই অনাৰেবল জাজে পাছ কৰা এটা জাজমেণ্ট এটা আমাক পঢ়িবলৈ দিছে যে আমি কি কি পৰিসীমাৰ ভিতৰত আমাৰ আৰ্গুমেণ্টটো তাত ৰাখিব পাৰিম এই সম্পৰ্কে যিহেতু জাজমেণ্টটো নতুন আমি জ্ঞাত নহয় সেইকাৰণে আমাক জাজমেণ্টৰ কপি আজি এটা কোৰ্টে দিলে আৰু সেই সম্পৰ্কে আমি এগ্ৰি হ'লে পৰহিলৈ আমাক এই নেচেচেৰী অৰ্ডাৰ